কেবক লৈ এইবাৰ আমাৰ যিটো মানে প্ৰতিবাদী গোটেই অসমত স্বতঃস্ফূৰ্তভাৱে প্ৰতিবাদী আন্দোলন গঢ়ি উঠিছে এইটোৰ কাৰণে আমি কোনেও ক্ৰেডিট ল'ব নোৱাৰোঁ এইটো ৰাইজৰ স্বতঃস্ফূৰ্ত এটা আন্দোলন স্বতঃস্ফূৰ্ত সঁহাৰি আৰু প্ৰথমেই যদি আমি ক্ৰেডিট দিব বিচাৰোঁ ক্ৰেডিটৰ কথাটো নাহে কিন্তু এই গোটেই আৱেগটোক মানে সঁচা অৰ্থত মানে যদি আমি ভাবোঁ যে সঁচা অৰ্থত এইটোক লৈ যাওঁ তেতিয়া কটন ইউনিভাৰ্চিটিক কিন্তু আমি কৰ্তৃত্ব দিবই লাগিব কটন ইউনিভাৰ্চিটিয়ে গোটেই অসমৰ ল'ৰা ছোৱালীবিলাকক একত্ৰিত কৰি পেলাই একদম স্বতঃস্ফূৰ্তভাৱে ল'ৰা ছোৱালীবিলাক ওলাই আহিলে এতিয়া কথাটো হ'ল যে এই আন্দোলনটো চলিব কিন্তু এইখন এখন ৰাজনৈতিক আন্দোলন এই আন্দোলনখনৰ পৰিসমাপ্তি ক'ত ঘটিব এই ল'ৰা ছোৱালীখিনিক অভিভাৱকত্বৰ দায়িত্ব কোনে দিব এতিয়া বৃহৎ প্ৰশ্নটো হৈছে ৰাতি ৰাইজৰ ৰোষত আক্ৰান্ত হ'ব বুলি ভাবি ৰাইজৰ ৰোষৰ বলি হ'ব বুলি ভাবি যিসকল লোকে সময় থাকোঁতে যদি আজি যতীন বৰাকে ধৰক আদি কৰি বিভিন্ন বিজেপিত যিসকল ল'ৰা মানে নেতা আছে বা এজিপিত যিসকল নেতা আছে সকলোৱে যেনেকৈ ৰাতাৰাতি আজি অসমীয়াত্ব জাগি পেলাই ওলাই আহিছে তেওঁলোকে যদি দায়িত্বত থকা সময়তে সৰ্বানন্দ সোণোৱালক যদি এই কথাখিনি বুজালেহেঁতেন মই ভাবিছোঁ যে আজি এই পৰিস্থিতি এই আন্দোলনৰ পৰিস্থিতি নহ'লহেঁতেন আজি মানে আপোনাৰ বামুণী মৈদামৰ ফিল্ডত যিটো বিশাল সমদল হৈছে তাত গৈ দেখিলোঁ যে যিসকলে ৰাতি মানে বিজেপি ত্যাগ কৰি ৰাইজৰ ৰোষত পৰাৰ বলিত ৰাতাৰাতি বিজেপি ত্যাগ কৰি তেওঁলোকে এই আন্দোলনত কৰ্তৃত্ব ল'বলৈ আহিছে তেওঁলোকক বহু মানুহে আজি নায়ক সজোৱাৰ যিটো এটা মানে প্ৰচেষ্টা চলাইছে ই অত্যন্ত কিন্তু চিন্তনীয় বিষয় কাৰণ এই মানুহসকলে ক্ষমতাত থাকোঁতে ৰাইজৰ ৰোষত পৰাৰ আগতেই যদি তেওঁলোকে সিদ্ধান্ত ল'লেহেঁতেন আজি এই আন্দোলনখনৰ বাতাবৰণেই নহ'লেহেঁতেন কিন্তু আজি তেওঁলোক গোটেই ৰাতিটোৰ ভিতৰতে অহাৰ পিছত আকৌ যেনেকৈ নায়ক সজোৱাৰ এক অখৰাত আমি ব্যস্ত হৈ গৈছোঁ আমি তাৰমানে আৱেগবিলাক খেৰৰ জুইৰ নিচিনাকৈ আকৌ নুমাই যাব নেকি এই মানুহসকলক আত্মশুদ্ধি মানসিক পৰিৱৰ্তনৰ এটা মানে সময় দিয়া নহ'ল নেকি যে কালি ৰিজাইন দি আহি আজিয়ে যদি তেওঁলোকক আকৌ নেতা সজাই যদি প্লেটফৰ্মত উঠাই ভাষণ দিবলৈ দিয়া হয় তেতিয়াহ'লে যিবিলাকে স্বতঃস্ফূৰ্তভাৱে আহিছে তেতিয়াহ'লে এই ল'ৰা ছোৱালীবিলাকক কি মেছেজ যাব যে আপোচ কৰাৰ পাছতো তেওঁলোকে আকৌ যদি তেওঁলোকে আগশাৰীত জেগা পায় তেতিয়াহ'লে যুৱ প্ৰজন্মৰ কাৰণে কিন্তু বেড মেছেজ যাব এইটো মোৰ ব্যক্তিগত কাৰো প্ৰতি ক্ষোভ নাই কিন্তু আমি কি শিকিছোঁ আজি জগদীশ ভূঞা তেখেতক মই দেখিলোঁ আজি তাতে তেওঁ কিয় আজি যে ইমান অসমীয়াত্ব জাগিল তেওঁ বিজেপিত থাকোঁতে তেওঁ গোটেই মইতো আজি 2016 চনৰ পৰা নহয় তাৰ আগৰ পৰাই মই যেতিয়াই কেব আনিব বুলি কৈছিলে তেতিয়াৰ পৰাই মই বিৰোধিতা কৰি আহিছোঁ তেতিয়াই যদি আমাৰ লগত যদি একাকাৰ হৈ পেলাই সকলোৱে একগোট হৈ পেলাই যুঁজিলেহেঁতেন আজি হয়তো ৰাজপথত এই ল'ৰাসকলৰ মৃত্যুবৰণ হ'বলগীয়া নহ'লহেঁতেন হাজাৰ হাজাৰ ল'ৰা ছোৱালীয়ে আৰ্মিৰ চাট খাবলগীয়া নহ'লেহেঁতেন কিন্তু আজি মই এটাই কথা অনুৰোধ কৰিম এই আপোচকাৰী যিসকল নেতা বুলি তেওঁলোকে নিজে কয় তেওঁলোকক কিন্তু আমি অকণমান চোকা দৃষ্টি ৰখাটো উচিত বুলি মই ভাবোঁ আৰু তেওঁলোকক মানে আত্মশুদ্ধিৰ সময় নিদিয়াকৈ কিন্তু ৰাতিটো যোৱাকালিলৈকে তেওঁলোকে শাসকীয় পক্ষৰ লগত থাকি আজি আকৌ ৰাইজৰ লগত একদম বিৰাট অসমীয়া হোৱাৰ যিটো প্ৰচেষ্টা চলাইছে ঠিক আছে আমি খুব ভাল পাইছোঁ আদৰণি জনাইছোঁ কিন্তু তেওঁলোকক আত্মশুদ্ধিৰ কাৰণে কিন্তু অলপ সময় দিয়া উচিত কাৰণ ৰত্নাকৰ বাল্মীকি হওঁতে কিন্তু একে ৰাতিয়ে হোৱা নাছিলে গতিকে কিছুমান বস্তু কিন্তু আমি দৃষ্টি ৰখাটো উচিত আৰু অত্যন্ত দুৰ্ভাগ্যৰ কথা আমি যিবিলাক মানুহক ৰাইজে এটা সময়ত নস্যাৎ কৰিছে মই নাম ক'বলৈ এইকাৰণে ভয় নকৰোঁ কাৰণ মোৰ পাবলৈ আৰু হেৰুৱাবলৈ একো নাই কাৰণ মই এনেকুৱা আপোচকাৰী মই ৰাজনীতি জীৱনত কৰা নাই কৰাৰ কোনো উদ্দেশ্যও নাই আজি অৰবিন্দ ৰাজখোৱাই যদি ইমান এই ওলাই অহা ল'ৰা ছোৱালীক যদি এড্ৰেছ কৰে মানে অসমীয়াক যদি তেওঁ ঠিক আছে তেওঁ অসমীয়াক মানে এটা গতি লগাব বিচাৰিছে কৰক কিন্তু তেওঁলোকৰ কাৰণে প্লেটফৰ্মটো মই মানে হাস্যকৰ বুলি ভাবোঁ কাৰণ তেওঁলোকক ৰাইজে ক্ষমা নকৰে বহুত সেই ধেমাজিৰ মাতৃসকলে কিন্তু কেতিয়াও পাহৰি যোৱা নাই তেওঁলোকে বহুত এনেকুৱা ঘটনা কৰি আহিছে গতিকে এওঁলোক থাকক কিন্তু এওঁলোকক যদি আগত লৈ পেলাই তেওঁলোকে এটা সময়ত আলফা হয় আগত এতিয়া আকৌ তেওঁলোকে আলফা মূলসুঁতিৰ পৰা ঘূৰি আহি পেলাইও তেওঁলোকক আগত মানুহ মাৰোঁতেও তেওঁলোক আগত মানুহ মাৰাৰ পিছতো গামোচা পাব তেতিয়া যুৱ প্ৰজন্মক আমি কি মেছেজ দিম ই অত্যন্ত কিন্তু চিন্তনীয় বিষয় এইটো মোৰ কাৰো প্ৰতি বিৰোধ নাই কেতিয়াও মই তেওঁলোকৰ লগত 1 মিনিট কথাও পাতি পোৱা নাই কিন্তু এই কথাবিলাক সৌ প্ৰাঞ্জল শইকীয়া তেখেতক মই যথেষ্ট ভালেই পাওঁ বেয়া পোৱাৰ প্ৰশ্ন নাই কিন্তু কালিলৈকে কেবৰ সপক্ষত থকাৰ পিছত আজি যদি তেওঁলোকে একে ৰাতিয়ে বিজেপি হ'ব পাৰে একে ৰাতিয়ে বিজেপি ৰিজাইন দিব পাৰে গতিকে একে ৰাতিয়ে কাইলৈ কিন্তু এই আন্দোলনৰ পৰা আকৌ ক'বলৈ গুচি যোৱাৰ
অভিসন্ধি নথকা নহয় গতিকে আমি মানুহসকলৰ প্ৰতি দৃষ্টি ৰখাটো দৰকাৰ গতিকে মই ইয়াতে মানুহে ক'ব পাৰে যে আপুনি পাৰ্চনেলি লৈছে কিয় মই পাৰ্চনেলি এই কাৰণেই লৈছোঁ পাৰ্চনেলি মই লোৱা নাই এই যে যুৱ প্ৰজন্মবিলাক ওলাই আহিছে তেওঁলোকে এটা কথা ভাবক যে মূল্যবোধৰ ৰাজনীতি কৰিবলৈ হ'লে আত্মশুদ্ধিৰ কাৰণে সময় দিব লাগিব আপুনি যোৱাকালিলৈকে তেওঁ বিজেপি কৰি যোৱাকালিলৈকে এজিপি কৰি যোৱাকালিলৈকে বেলেগ এটা সংগঠন কৰি আজিয়ে তেওঁলোকে মস্ত এটা একদম সাংঘাতিক ওলাই অহা ল'ৰা ছোৱালীবিলাকৰ মাজত আকৌ নেতা হৈ ডাঙৰ ডাঙৰ কথা ক'ব এইবিলাকে যুৱ প্ৰজন্মলৈ উশৃংখলতাৰ সৃষ্টি কৰিব আৰু যুৱ প্ৰজন্মই কিন্তু ভাবিব যে আপোচ কৰা নেতাহে নেতা হ'ব পাৰে কাৰণ কালিলৈকে তেওঁলোকে তাত থাকি পেলাই তেওঁলোকে মলাইটো ল'লে আজি আকৌ তেওঁলোকে ৰাইজৰ ওচৰত আকৌ আজি একদম বিৰাট অসমীয়া নায়ক হ'বলৈ গৈছে গতিকে মই এটাই বিনম্ৰ অনুৰোধ জনাম ছাত্ৰ সন্থাকো জনাম অন্য সংগঠনসকলকো জনাম আপোনালোকে এজন মানুহক ৰাতিৰ ভিতৰত নায়ক আৰু জননায়ক বনোৱাৰ দায়িত্বটো অকলে নল'ব এইটো এজন মানুহক নায়ক আৰু জননায়ক বনোৱাৰ ক্ষেত্ৰত তেওঁ জীৱনৰ গোটেই পৰিক্ৰমাটো আপুনি অধ্যয়ন কৰিব লাগিব যে তেওঁ আমি দেখি থকা দিনত কিমানবাৰ আপোচ কৰিছে গতিকে মই বিনম্ৰভাৱে কাৰো প্ৰতি মোৰ ব্যক্তিগত বিদ্বেষ নৰখাকৈ এটাই অনুৰোধ জনাব বিচাৰিছোঁ যে যিসকল লোকে আজি এই লোকসকলক ৰাজপথলৈ উলিয়াই আনিলে বাংলাদেশী বিদেশী আনাৰ ক্ষেত্ৰত তেওঁলোকে ইমান দিন চৰকাৰৰ লগত আপোচ কৰি থাকি আজি আকৌ তেওঁলোকে হুংকাৰ দিবলৈ আহিছে গতিকে এই কথাখিনি কিন্তু চিন্তা কৰাৰ বিষয় গতিকে মই সকলো সংগঠনকে কৈছোঁ যে এই যিবিলাক স্বতঃস্ফূৰ্তভাৱে একদম ফ্ৰেছ মাইণ্ডৰ যিবিলাক ল'ৰা ছোৱালী ওলাই আহিছে ইহঁতক কিন্তু দৰকাৰ নাই আপোনালোকে প্ৰতিবাদেই নকৰিব ইহঁতক বিপথে পৰিচালিত আৰু নকৰিব আৰু কাৰো কেঁচা তেজেৰে ফাকু নেখেলিব গতিকে মোৰ অনুৰোধ আপোনালোকে আত্মশুদ্ধিৰ কাৰণে প্ৰত্যেকজনকে আপোনালোকে সময় দিয়ক নায়ক আৰু জাতীয় নায়ক সজাওঁতে অকলে সিদ্ধান্ত আপোনালোকে নল'ব ৰাইজৰ হাতত এৰি দিয়ক আৰু এওঁলোকৰ জীৱনৰ পৰিক্ৰমাবিলাক অধ্যয়ন কৰিবৰ কাৰণে ৰাইজৰ হাতত আৰু যুৱ প্ৰজন্মক দিয়ক আৰু মই কটন বিশ্ববিদ্যালয়কে আদি কৰি অসমৰ সন্মানীয় গোটেইকেইখন বিশ্ববিদ্যালয় কলেজৰ উঠি অহা যুৱ প্ৰজন্মক মই এটাই অনুৰোধ জনাম আপোনালোকে মূল্যবোধৰ ৰাজনীতিৰ কাৰণে নিজকে প্ৰস্তুত কৰক এজন ভাল ডক্টৰ ভাল ইঞ্জিনিয়াৰ বনাবলৈ যেনেকৈ আপোনালোকৰ এটা মানে সপোন থাকে ভাল ৰাজনীতিবিদ হ'বৰ কাৰণে সপোন ৰাখক গতিকে মোৰ সেইটোৱে আপোনালোকৰ ওপৰত বিনম্ৰ অনুৰোধ আপোচবিহীনভাৱে যাতে মূল্যবোধৰ ৰাজনীতি আপোনালোকে কৰে তাৰ আপোনালোকে এটা প্ৰেক্টিছ আখৰা আৰম্ভ কৰক ধন্যবাদ